হেল্ল' এভৰিৱান, গুড মৰ্ণিং। মই দিবজ্যোতি পুনৰ নতুন এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে, মোৰো ভালেই। আজি এয়া ধান আজি উলিয়াব লাগে ভঁৰালৰ পৰা, তাকে গা পা ধুই আহিলোঁ। আকৌ গান ধোৱাকৈ ভঁৰালত আমাৰ সোমাব নাপায়। আপোনালোকৰ ফালে কেনেকুৱা নাজানো, আমি আকৌ গান ধোৱাকৈনো মানে ভঁৰালত নোসোমাওঁ। তাকে ভিডিঅ'টো শেষলৈকে আনি থৈছোঁ। 50টা আছে, 50 ডেক ওলাই নে নোলাই নাজানো। ধানখিনি ঘৰৰ পৰাই নিবহি বাৰু, উলিয়াব লাগিব। তাকে ভঁৰালত সোমাবলৈকে মানে চিন্তা লাগিছে। অকণমান বাৰু ঠাণ্ডা পৰিছে বতৰটো, ৰ'দটো অকণমান লাহেকৈ ওলাইছে। এইকেইদিন যিটো গৰম, বাপৰে, ভঁৰালতে সিজিব লাগিব। আজি এতিয়া কি হয় নাজানো, সোমাই চাওঁ কি হয়নো ভঁৰালত। অকণমান সোমাব লাগিব, অকণমান ওলাব লাগিব, অকলে নোৱাৰি বাৰু। বহুত টান কাম এইবোৰ। ইয়াতকৈ টান কাম নাই আৰু দেই, গৰমত বিশেষকৈ ইয়াতকৈ টান কাম নাই আৰু। ইফালে গুগুলা হাই গাইছ, ভঁৰালত উঠিব লৈছোঁ। মুখত মাস্কখন লগাই লৈছোঁ, নহ'লে উশাহ বন্ধ হৈ যাব মানে। গামোচাটো এনেকৈ বান্ধি লৈছোঁ। কৃষ্ণ ঐ Aha. গৰমত ভাবি আছি চেনটো। টিং দুটা নাই নহয়, আকৌ এটাহে আমাৰ আছিলে। টিং হেৰি হ'ল, আকৌ ভাগিলে। অলপ মই উলিয়াই দিম পিছত, উলিয়াও। আমাৰ এই এয়া 10 বস্তা উলিয়াই হ'ল। 10 বস্তা মানে একেলগে গোটেইখিনি উলিয়াব নোৱাৰি, ভঁৰালত কিমান সোমাই থাকিম ন। গৰমো উঠে বহুত, তাকে উলিয়াই লোৱা বহুত ঘামিলোঁ মানে অৱস্থা নাই আৰু। ইও অলপ সহায় কৰিলে, হাৰাংগা আমাৰ, ইও সহায় কৰিলে, ইও উলিয়াই দিলে মোক অলপ, হয় নাই? গৰম উঠিলে ন বহুত। আৰু আজি ল'ৰাটো অকণমানি ল'ৰাটোৱে হ'ল, ইমান বেয়াও লাগে বাৰু, সিহঁতক কৰি দিয়ে, অলপ সহায় কৰি দিয়ে, হয় নাই? গৰমতো বেয়াও লাগে, সৰু ল'ৰা ইমান সোমাই থাকিব। সেইকাৰণে ৰেষ্ট লৈ অকণ বোলো নামি আহা, আৰু চাহ এটা খাই লৈ, চাহ এটা খুৱাই ল'লোঁ। ইয়ে চিলাই দিলে। ই আকৌ ইমান সৰু ল'ৰা যে ভালকৈ ধুনীয়াকৈ চিলালোঁ দেই বস্তাকেইটা। দেখিছোঁ নাই কি ধুনীয়াকৈ চিলালে বস্তা কি ধুনীয়াকৈ চিলালে। এনেকৈ মানে থৈ দিছোঁ।
যাওঁ এতিয়া জেঠাইদেউৰ ঘৰত ভকত আহিলে যাওঁ তাকে এপাক মাৰোঁগৈ ভাগৰত হৈ আছে যে আকৌ আহিম অলপ পিছত অংক লাগি থাকে অকণমান হাই গাইজ ড্ৰেছ চেঞ্জ কৰি ল'লোঁ ভকত আহিছে যে মেখেলা চাদৰযোৰ পিন্ধি লওঁ ন হাৱা এটা ভাগি ল'ম আৰু ভাগৰত অকণমান শুনিম আৰু ভাল লাগিব মনটো কামৰ মাজতে এইবিলাকো কৰি থাকিব লাগিব তেতিয়া মনটো ভাল লাগে কামো কৰি থাকিম ইফালেও কৰি থাকিব যাওঁ এতিয়া দেখাম আকৌ নিয়ে শাক কাটি আছে এয়া মানে জেঠাইদেউৰ ঘৰত ভাগৱত এতিয়া পাঠ কৰিব অলপ পিছতে মুখত অহাই নাই বাৰু দেখাই যাম সেয়া আপোনালোকক ৰঙালাও কাটিছে আজি গৰমটো অকণমান কম কাৰণে মানে এতিয়া আজি ৰঙালাও খাব পাৰিম আৰু কি হ'ব বা ৰঙালাও পটল চাগে পিছত গম পাম ৰান্ধনি অহাই নাই এতিয়া মানে ৰান্ধনি আহিলে গম পাম কি বনায় আমাৰ দেও অহাই নাই দেহে ভকত চাগে একে হেৰি ৰান্ধনি চাগে নপুতলা ৰাজা হব জীৱত দুৰ্মতি ধন জন গৰ্বতন মানে পিতা মাতা কহুৱা বেনিপতি শুনিও তুমি গীতা মহামদ গৰ্বে ৰাজা হব অন্ধয়াতি পৃথিৱী কজিনী বেজতন দিনে ৰাতি যুৱ ধৰ্ম কথন মহাগৰ্বে ৰাজা হব অন্ধ আতি পৃথিৱী কজিনী বেজতনে দিনে ৰাতি তাহাৰ চেষ্টা দেখি ভূমি কৰে শাক আমাক দিনন্তে হৈবে আপুনি বিনাশ ধন জন বিবৰ্মতী লেকে কৰো চন্ন ফ্ৰেণ্ডছ ভাগৱত সামৰিলে এয়া ল'ব হৈছে আৰু ভাগৱতক নাম হওক আমাৰ নিৰামিষে চলে কি দেখাই দিছোঁ এবাৰ পাপৰ ভাত খাইছোঁ খাই লওক এইবিলাক চাই দিয়ক ভাত খাইছোঁ তাৰপিছত আমি খাম আৰু ন খাই লওঁ তাৰপিছত আপোনালোকে যাব লাগিব এইকেইটা খাই আছে হাই গাইজ ভাতকেইটা খাই আহিলোঁ এতিয়া আকৌ চুলি কাটো এই ভাগত পাছফালে গুচি আহিছোঁ এতিয়া চুলি কাটো এজনী আহিছে তাই মনমি হাই গাইজ ধান এয়া উলিয়াই মেলি হ'ল এয়া বস্তা চিলাই মেলি হ'ল গোটেইখিনি ভাইটি বহুত কষ্ট হ'ল আজি সৰু ল'ৰাটো ন এইবিলাক চাই দিয়া হাঁহি দিয়া আকৌ ইমান কষ্ট মাজতে হাঁহিছে যে ভাল লাগিছে সেইকাৰণে এতিয়া গাড়ীখন মাতিছোঁ আনি আহিব মানে আৰু নিবহি ঘৰৰ পৰা হাই গাইজ গাড়ী পালেহি জুখিব ধান এটাত 41 গ্ৰাম আহিছে হাই গাইজ জুখি মেলি হ'ল এবাৰ মই জুখি লওঁচোন অকণমান ৱেটটো লওঁ ধান জুখি হ'ল এতিয়া নিজক জুখি লওঁ অকণমান কিমান আছোঁ 50 বছৰ আগৰ পৰা 50 আছোনে সদায় 50 থাকোঁ মই
নাই গাড়ীত ধান জুখি মেলি গাড়ীত তোলালে বহুত ভাগ মানে ঘুগুলা ল'লোঁ কাহে ধৰি গৈছেগৈ নাকে মুখে ঘুগুলা দেখোন। আজিলৈ ভিডিঅ'টো ইমানে। ভাল পালে লাইক কৰিবা, শ্বেয়াৰ কৰিবা, কমেণ্ট কৰিবা, ছাবস্ক্ৰাইব এটা কৰি দিব। বাই।